Good morning friends, good morning. সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু এতিয়া বাজিছে 7টা, ৰাতিপুৱা 7টা বাজিছে আৰু মই একদম ঘাস চাহ একদম ফুল ৰেডি গুৱাহাটীত যাম বুলি ওলাইছো। আৰু গুৱাহাটীত কিয় যাম কেনেকৈ যাম আজি দেখুৱাই আছো। কিয় যাম কেনেকৈ যাম তো আজি কিয় কৈছো মই আজি মোৰ গাড়ীখন নিনো তো মোৰ স্কুটিখনো নিনো আজি যাম বাছত আৰু কিহৰ কাৰণে যাম দেখুৱাই আছো। বলক এতিয়া যাই থাকো বৰমালৈকে। তো ফ্ৰেন্ডস আহি পালোঁ বৰমা। ইফালে আছে আমাৰ ভৰালি আৰু এতিয়া তো মানে জালুকবাৰীলৈকে যাই আছোঁ আৰু এটা বিশেষ প্ৰগ্ৰাম আছে। তো সেই প্ৰগ্ৰামটো যাই আছোঁ তো চাই থাকিব। এতিয়া আমি আৰু বাছত উঠিম, বাছ আহি আছে, বৰ্তমান আহি পোৱা নাই। তো ফ্ৰেন্ডস আমি আহিলোঁ বাছত আজি বহুত দিনৰ মূৰত, মোটামুটি 1 বছৰমানৰ মূৰত বাছত উঠিলোঁ আজি আৰু এতিয়া গৈ আছোঁ জালুকবাৰীলৈ। আমাৰ ভৰালি লাগে মোবাইল টিভি আছে আৰু একবাৰ দেখাই দিছোঁ বাহিৰৰ ফালে বাছত। বাছৰ পৰা নামিলোঁ কিবাকৈ আৰু এতিয়া গৈ আছোঁ গোটেই 1 নম্বৰ লাগিছে। তো বাকী গৈপালি হয় আৰু 1 নম্বৰ লগা ঠাইলৈকে। আৰু এতিয়া আমি যাব লাগিব শৰাইঘাটৰ ব্ৰিজত তলত বুলি গৈছে আমাৰ গ্ৰুপ ব্ৰিজখন হ'ব। তো আমি এতিয়া তালৈকে গৈ আছোঁ। শৰাইঘাটৰ ব্ৰিজত চবলৈকে যাই আছোঁ। ৱাও, কিমান ওপৰত আছে হাইৱে ৰাস্তা। এনেকৈ চাব লাগিব, গল দাঙি চাব লগা হৈছে। দেখিছে এনেকৈ গল দাঙি চাব লগা হৈছে। হাইৱে ৰাস্তা ইমান ডাউনৰ ওপৰত আছে আৰু আমি ইমান ডাউনত আছোঁ। তো ফ্ৰেন্ডস আমি আহি পালোঁ এয়া ব্ৰিজৰ তলত আৰু ইফালে আমাৰ দাদা আছে। দাদা এই বঙাইগাঁও তামিল হওক আৰু দাদা আহিছে আৰু ইফালে আছে আমাৰ দাদা আৰু এখেতে আপোনাৰ নামটো আমাৰ জীৱনৰ আনন্দ গ্ৰুপৰ এইবিলাক সদস্য আৰু এখেত বাইদেউ আছে। বাইদেউ আপোনাৰ নামটো জনাই দিব পাৰ। আমাৰ বাইদেউ আছে লাগে নামটো জনাই দিব। আমাৰ গ্ৰুপটো আৰু বাইদেৱে চলাই গ্ৰুপটো আৰু বাইদেৱে গ্ৰুপটো কেইবছৰ হ'ল? 2 বছৰ হ'ল আৰু প্ৰায় 11 মানে 11 কেছ আছে, মানে কি ইয়াত সদস্য আছে আৰু এনেকৈ বাঢ়িয়ে থাকিব আৰু বহুত মানুহ লগ পাম। আপোনালোকক দেখুৱাই আছোঁ, চাই থাকিব এই ভিডিঅ'টো। ইফালে আমাৰ দাদাই চাফা কৰি আছে ধুনীয়াকৈ। আৰু দাদাই সুধি আছে বাইক লৈ আহিছে মানে কি আমাৰ কি হ'ল স্কুটিখন মই লৈ আহিম বুলি ভাবিছিলোঁ। তো স্কুটিখনৰ আমাৰ মানে কি ইঞ্চুৰেঞ্চটো ফেল হৈছে। এনেকৈ মানে কি যিটো আমাৰ ৰুল মানিবই লাগিব ন। তো ৰুলটো আমি আনফল' কৰি আনে ফল' কৰি আহিছোঁ, তথাপিও বাটত আহিছোঁ আৰু দাদাইও চাফা কৰি আছে এনেকৈ। চাফা কৰিলে ভাল লাগে, চাফা কৰিলে ভাল লাগে, চাফা কৰিলে চাফ চিকুণতা আমি চাহৰ ব্যৱস্থা কৰি আছোঁ। এতিয়া আমাৰ চাফাই অভিযান চলি আছে। অকণমান বাইদেউ এইবিলাক চাফা কৰি দিব আৰু আগতে কিছুমান গ'ল চাফাই অভিযান। তো বাইদেউ অলপ চাফ চিকুণ কৰি আছে যিহেতু সদস্যবিলাক আহিব। তো ইয়াত মানে কি চাফ চিকুণ পৰিৱেশ এটা দেখিলে ভাল লাগিব। তো আৰু এইভাগে আমাৰ খানাৰ আয়োজন হৈ আছে। আৰু এইখন হৈছে আমাৰ পুৰণা শৰাইঘাটৰ ব্ৰিজ। ওপৰৰ ফালে গাড়ী যাই আছে আৰু তলেদি ট্ৰেইন যায় আৰু এইখন হৈছে নতুন আৰু আমাৰ পিকনিকস্থলী। ইয়াতে পিকনিকৰ লগতে আৰু আমাৰ জীৱনৰ আনন্দ ফেচবুক গ্ৰুপৰ আজি ইয়াতে মানে কি মিটআপ হ'ব। মিটআপ বুলি জাষ্ট নকওঁ আমি, যিহেতু ইউটিউবৰ ক্ষেত্ৰত মিটআপ বুলি কয় আৰু ফেচবুকৰ ক্ষেত্ৰত আমি গ্ৰুপৰ মিটিং বুলিয়ে কৈছোঁ। আৰু বেগে আমাৰ উপেন ভৰালি আৰু দাদাই অলপ মানে কথোপকথন হৈ আছে। তো যিহেতু দাদাই আজি মানে কি ফেচবুকতহে লগ পাই থকা যায় মানুহবিলাক, তো আজি এনেকৈ লগ পাইছে তো কথা পাতি আছে অলপ। তো ফ্ৰেণ্ডছ এয়া কণী কল ব্ৰেড খাবলৈ দিলে আমাক, ব্ৰেকফাষ্ট দিলে এতিয়া আৰু ব্ৰেকফাষ্টটো কৰি লওঁ আৰু সকলোৱে এতিয়া ব্ৰেকফাষ্ট কৰিব আৰু বহুত সদস্য আহিব আছে। আৰু ইফালে আছে বাইদেউ আৰু ইফালে থাকে বাইদেউৰ ভাইটি এইটো আৰু এখেতে আমাৰ কণী চলাত একদম লাগি গৈছে। তো আমিও খাই লওঁ, ঠিক আছে। তো আমাৰ আৰু নতুন সদস্য আহিল, এইফালে বাইদেউ আহিল। তো বাইদেউ চবচে পুৰণা, মই
একদম নতুন তো মই ভালকৈ চিনি পোৱা নাছিলোঁ বাইদেউ কৈছিলে অময়া কি নন্দিতা বা এয়া নন্দিতা বা আৰু এয়া কি কোন বা হয় সীমা বেগম আৰু এয়া সীমা বেগমৰ ছোৱালী আৰু ইফালে কোন হয় ইফালে কলা পিন্ধি থকাটো আপোনাৰ নামটো জনাই দিব বাইদেউ ৰুবি আহমেদ আৰু ইফালে মোৰ নাম সাজিদা চৰকাৰ ক'ৰ পৰা আহিছে আপুনি বঙাইগাঁও আচ্ছা আমাৰ ভালে আৰু ইফালে ভণ্টি নামটো কৈ দিব আচ্ছা আৰু ইফালে আছে নতুন সদস্য আমাৰ এইফালে আছে আমাৰ বাইদেউ নামটো জনাই দিব बेलीची नागिन निघाली मुन्नाबा डोळा लागला बेलीची नागिन निघाली मुन्नाबा ক'ৰ পৰা আহিছে চাইনাৰ পৰা আহিছে কৰোণা লৈ আহিছে আচ্ছা বাইদেউ চাইনাৰ পৰা আহিছে আৰু কৰোণা লৈ আহিছে কৰোণাটো অলপ শেষ হোৱা যেন পাওঁ কিন্তু এতিয়া নতুনকৈ অমিক্ৰণহে লৈ আহিছে যেন পাওঁ আৰু বাইদেউ পূৰা চেল্ফি উঠাত ব্যস্ত আমাৰ ফালে গুৰুত্ব দিয়া নাই গায় নাই আৰু ইফালেও চেল্ফি উঠাত ব্যস্ত আচ্ছা আৰু সাজিনা বাইদেউ চেল্ফি উঠাত ব্যস্ত হৈ আছিল কিন্তু এবাৰ মোৰ ফালে চালে আৰু ইফালে চেল্ফি উঠাত ব্যস্ত হৈ আছে আচ্ছা একবাৰ চাইছে তথাপিও তো এয়া গ্ৰুপত আহি কেনেকুৱা লাগিল আজি অসমীয়া বুজি নাপায় নেকি औरत का चक्कर बाबू भैया औरत का चक्कर কেক কাটিং অল ফ্ৰেণ্ডছ এয়া আমাৰ জীৱন আনন্দ গ্ৰুপৰ পাব্লিক এইফালে চব খালি কেকত চাইছে ফটোটো চাব লাগে এতিয়া অমীয়া বেঙৰ দোষৰ কিবা ক'ব নমস্কাৰ গ্ৰুপৰ সংগঠিতবৃন্দক অভিনন্দন জনাইছোঁ আজি দুবছৰে আমাৰ লগত জড়িত হৈ আমাক বহুতখিনি আমাৰ লগত সহযোগিতা কৰিছে সেইকাৰণে বহুতেই আনন্দিত হৈছোঁ আৰু অনাগত দিনতো যাতে আমাৰ লগত জড়িত হৈ থাকে তাৰ কাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ আমাৰ লগত থাকিব সদায় এই আচলতে মই দেখা নাছিলোঁ আজি দেখা পালে ভাল লাগিল আমাৰ লগত এজন আৰু আছে ভাইটি গগন বৰ্মা তেওঁ ইউটিউবাৰ হৈ ভিডিঅ' বনাই আছে আৰু মানে সহযোগিতা কৰিছে গ্ৰুপত নতুনকৈ আহিছে তথাপিও মানে আহিছে আমাৰ সহযোগিতা কৰিবলৈ তাৰপিছত আছে আমাৰ স্বাধীনৰ চিষ্টাৰ হ'ল সীমা এইজনী সীমা আৰু আমাৰ লগত আছে ধন আৰু কোন হেল্ল' আমাৰ লগত আছে আসাদ এয়া আমাৰ সম্বৰ্ধনা অনুষ্ঠান চলি আছে এতিয়া আমাৰ বাইদেউক সম্বৰ্ধনা জনাব এতিয়া এইবাৰ আমাৰ গ্ৰুপৰ মডাৰেটৰক সম্বৰ্ধনা জনাব মামুন হুছেইন ইয়াৰ পিছত আমাৰ এগৰাকী বাইদেউ আছে নন্দিতা বাইদেউ তেখেতক সম্বৰ্ধনা জনাব অমীয়া বেগম এয়া হৈছে নন্দিতা বা সম্বৰ্ধনা জনাব এইবাৰ লগতে ইউটিউবাৰ গগন তেখেতক সম্বৰ্ধনা জনাব ৰাজু আহমেদ দাদা এতিয়া আমাৰ মঞ্চলৈ আহিব এম.এছ. চৌধুৰী ধুবুৰীৰ পৰা আহিছে ডিজাৰ প্ৰাইভেট ডিজাৰ বেলেগৰ প্ৰাইভেট বাইদেউক দুই আখৰ ক'ব দিছে মানে সঁচাকৈ জীৱনৰ আনন্দ বহুত ভাল পাওঁ মই মোৰ পৰামৰ গুৰুছে আৰু কি ক'ম মই সদায় থাকোঁ জীৱনানন্দত আৰু সদায় থাকিম আৰু মানে এদিন মডাৰেটৰসকলক মই বহুত ধন্যবাদ ইমান সুন্দৰকৈ মোক গ্ৰুপটো চলাইছে তেওঁলোকে মোৰ ভাল লাগে বৰ চাবিক আজি নাই বহুত মিছ কৰিছোঁ বাকী বাৰু বাকীখিনি মল্লিকা নাই তাইকো মিছ কৰিছোঁ নীলাক্ষী নাই জন্মনি নাই সকলোকে মিছ কৰিছোঁ দেই আৰু বন্ধু বান্ধৱী বহুত অহা নাই তেওঁলোককো মিছ কৰিছোঁ বহুত আগলৈ গ্ৰুপটোৰ উন্নতি কামনা কৰিলোঁ বহুত আগলৈ আগবাঢ়ি যাওক ইয়াকে কৈছোঁ মই আজি সামৰণি মাৰিলোঁ আৰু আমাৰ ভৰালিয়ে নাচি আছে
এয়া ভৰালীয়ে নাচি আছে। তো ফ্ৰেণ্ডছ এনেকৈ নাচি বাগি আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু যদিহে বেয়া লাগিছে তেনেহ'লে ডিছলাইক এটা মাৰি দিব। ধন্যবাদ।